নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোৱা 7 জুলাইত চিটেট পৰীক্ষা সম্পন্ন হৈছে। দুখন পেপাৰ আছিলে। ইয়াৰ দ্বিতীয় পেপাৰৰ অসমীয়াৰ প্ৰশ্নোত্তৰখিনি মই আপোনালোকক আগবঢ়াইছোঁ। এটা অসমীয়া এটা পেৰাগ্ৰাফ দিয়া হৈছিল। ইয়াত তলত দিয়া ৰচনাখণ্ড মনোযোগেৰে পঢ়া আৰু তাৰ পৰা দিয়া হোৱা প্ৰশ্নসমূহৰ 91ৰ পৰা 99লৈ চাৰিটাকৈ বিকল্প উত্তৰৰ পৰা আটাইতকৈ উপযুক্তটো বাছি উলিওৱা। তো পেৰাগ্ৰাফ বা দফাটোৰ পৰা চাৰিটা প্ৰশ্ন আহিছে 91ৰ পৰা 99লৈকে চাৰিটা অপশ্যন দিয়া হৈছে। তাৰ পৰা শুদ্ধ উত্তৰটো বাছি লৈ দিব লাগে। এতিয়া এই দফাটো আপোনালোকে গোটেইখিনি পঢ়াটো সম্ভৱ নহ'ব। আপোনালোকে মই দেখুৱাই দিছোঁ। এবাৰ যিসকলে পৰীক্ষা দিয়া নাই তেওঁলোকে চাই ল'ব পাৰিব, আৰু যিসকলে পৰীক্ষা দিছে তেওঁলোকৰ হাতত অলৰেডি আছেই কুৱেশ্যন পেপাৰখন। এইটো হ'লগৈ অষ্টাদশ শতিকাৰ যি নৱজাগৰণৰ সূচনা হৈছিলে, তাত লেখক আৰু বিভিন্ন চিন্তাশীল ব্যক্তিসকলে প্ৰগতিশীল ভাৱধাৰা সৃষ্টি কৰিছিলে। এটা ৰেনেছাৰ উদ্ভৱ হৈছিলে। সেই তাৰ ওপৰতে এই পেৰাগ্ৰাফটো দাঙি ধৰা হৈছে। গতিকে এইখিনি বিভিন্ন ধৰণৰ লেখকৰ নাম উল্লেখ আছে, তেওঁলোকৰ গ্ৰন্থ, তেওঁলোকৰ চিন্তাধাৰা এইবিলাকৰ বিষয়েও ইয়াতে আলোচনা কৰা হৈছে। পেৰাগ্ৰাফটো পঢ়াৰ পাছতে তাতে যিখিনি কুৱেশ্যন পিছত দিয়া হৈছে, এই প্ৰশ্নসমূহৰ উত্তৰখিনি আমি এতিয়া কৰিম। হবছ আৰু লক আছিল প্ৰথম কুৱেশ্যনটো। 91 হবছ আৰু লক আছিল। চাৰিটা অপশ্যন দিয়া আছে। শ্ৰেণীহীন সমাজৰ সমৰ্থক, সাংবিধানিক ৰাজতন্ত্ৰৰ সমৰ্থক, উগ্ৰ গণতন্ত্ৰৰ সমৰ্থক। ইয়াৰ অপশ্যন সামন্তবাদৰ সমৰ্থক। অপশ্যনটো সাংবিধানিক ৰাজতন্ত্ৰৰ সমৰ্থক, এইটো কাৰেক্ট আনচাৰ। অপশ্যন 2। 92টো চাওক। ৰজা প্ৰজাৰ মনোনীত শাসকহে মাত্ৰ ঈশ্বৰৰ প্ৰতিনিধি নহয়। এই মত কাৰ আছিল? ৰুছুৰ। 93 তলত উল্লেখ কৰা গ্ৰন্থকেইখনৰ ভিতৰত কোনখন ৰুছুৰ আত্মজীৱনী? চাৰিটা অপশ্যন দিয়া আছে। ইয়াত কনফেশ্যন এই অপশ্যনটো কাৰেক্ট অপশ্যন। তাৰপিছত আমি চাওঁ নেক্সট কুৱেশ্যন 94। তলত দিয়া দাৰ্শনিক চিন্তাবিদ কেইজনৰ মাজত কোনজন ইংৰাজ আছিল? ইয়াতে আনচাৰটো হ'ব লক। ৰুছুৰ মতে সমাজ আৰু ৰাষ্ট্ৰত শ্ৰেণী বৈষম্যৰ সৃষ্টি কেনেকৈ বা কেতিয়া হৈছিল? ইয়াতে সভ্যতাৰ অগ্ৰগতিৰ লগে লগে। ইয়াতে আপুনি পেৰাগ্ৰাফটো যদি পঢ়ে তেতিয়া পেৰাগ্ৰাফটোৰ পৰা ইয়াতে আনচাৰটো অতি সহজে বিচাৰি পাব। তাৰপিছতে আছে জ্ঞানৰ বিস্ফোৰণ যুক্তিবাদৰ যুগ বুলি অভিহিত কৰা জ্ঞানদীপ্ত যুগ সৃষ্টি ইউৰোপত কেতিয়া হৈছিলে? অষ্টাদশ শতিকাত। এইটো আপুনি প্ৰথমৰ 2-3টা লাইনতে পাই যাব। প্ৰথমৰ আৰম্ভণিতে পঞ্চদশ শতিকা অষ্টাদশ শতিকাটো সৃষ্টি হৈছিল জ্ঞানদীপ্ত যুগৰ। তাৰপিছতে চাওক 97 কুৱেশ্যন নম্বৰ। ৰুছুৰ কোনখন গ্ৰন্থত ৰোমান্টিক ভাৱধাৰাৰ সুন্দৰ প্ৰকাশ দেখা যায়? স্বীকাৰোক্তি বা কনফেশ্যন। কনফেশ্যন গ্ৰন্থখনৰ ৰুছুৰ আপোনালোকে নিশ্চয় জানেই, এখন উল্লেখযোগ্য গ্ৰন্থ। চকুৰ কুটা। তাৰপিছত আছে চকুৰ কুটা জতুৱা ঠাঁচৰ অৰ্থ হৈছে চাৰিটা অপশ্যনৰ অতি অপ্ৰিয় বা আৰু অতিষ্ঠকৰ। তাৰপিছত আছে মানুহৰ সাধাৰণ ইচ্ছা জেনেৰেল উইলৰ ওপৰতে সুষম আইন আৰু সুশাসন প্ৰতিষ্ঠিত হয়। এই বাক্যটোৰ কেইটা শব্দত উপসৰ্গৰ প্ৰয়োগ আছে? এই বাক্যটো চাওক। মানুহৰ সাধাৰণ ইচ্ছাৰ ওপৰতে সুষম আইন আৰু সুশাসন প্ৰতিষ্ঠিত হয়। গতিকে 4টা, 1, 2, 3টা। ইয়াতে মই 3টা পাইছোঁ, কাৰণ আমি উপসৰ্গ পঢ়িছোঁ পৰপৰা, অপসমনি, দুৰ্বি, অধিসু, উৎপৰি, প্ৰতি, অভি, অতি, অপি, উপ, আ। এইকেইটাৰ ভিতৰতে আমাৰ 3টা ইয়াত ওলাইছে। গতিকে তাৰপিছত আছে ইয়াতে কবিতা ফাঁকি দিয়া আছে। কবিতা ফাঁকিৰ পৰা প্ৰশ্ন কিছুমান দিয়া হৈছে। কবিতাটোৰ পৰা ইয়াৰ প্ৰশ্ন পিছত দিয়া হৈছে। প্ৰশ্নকেইটা হৈছে নায়কৰ শক্তি আৰু সৌৰ্যৰ দ্বাৰা কি কৰাৰ সাধ্য নাই? আনচাৰটো হ'ব জীৱনক অমৰ কৰাৰ। নেক্সট মধুলোভী মধুকৰ মইতো নহয় কবিতাটিৰ এই শাৰীটোত কোনবিধ অলংকাৰৰ প্ৰয়োগ কৰা হৈছে? ইয়াৰ অনুপ্ৰাস উপমা। এই মধুলোভী মধুকৰ এইটো অনুপ্ৰাস উপমা, এই দুটাৰ ভিতৰতে কোনোবা এটা হ'ব। এইটো আপোনালোকে সঠিককৈ ভালকৈ বিশ্লেষণ কৰি চাব কোনটো হ'ব পাৰে। তাৰপিছত 102 নম্বৰ প্ৰশ্নটো আছে উদ্ধৃত কবিতা অংশৰ আৰম্ভণিতে কবিতাৰ নায়কে ক'ত মৃত্যুৰ খবৰ লিখাৰ কথা উল্লেখ কৰিছে?
তো আনসাৰটো হ'ব 3 নম্বৰ অপশ্যন নায়িকাৰ কপালৰ ভ্ৰুকুটিত। চকুৰ নীলিমা ক'ত হেৰাই যোৱাৰ কথা কবিতাটোত কোৱা হৈছে? এইটো আনসাৰটো হ'ব আকাশৰ নীলাত। ভ্ৰুকুটি শব্দটোৰ অৰ্থ হৈছে চেলাউৰীৰ কুঞ্চন। এইটোৱে হ'ব যেন লাগে, তথাপি আপোনালোকে নিশ্চয় উপযুক্তটো বিচাৰি উলিয়াব। চেলাউৰীৰ কুঞ্চনটো মই এইটো শুদ্ধ হৈছে বুলি ভাবোঁ। কবিতাটোৰ নায়িকাৰ ৰূপৰ দৰে নায়কৰ কি এদিন শেষ হৈ যাব বুলি কৈছে? ইয়াত আনসাৰ আছে শক্তি আৰু শৌৰ্য। ভাষাত মাইণ্ড মেপিং বুলিলে কি বুজায়? মাইণ্ড মেপিং, এতিয়া আনসাৰটো 4টা অপশ্যন দিয়া আছে। ছাত্ৰ ছাত্ৰীৰ নতুন নতুন ধাৰণা সৃষ্টি কৰিবলৈ, বুজি পাবলৈ আৰু সেইবোৰ সংযোগ কৰিবলৈ, এইটো হৈছে মাইণ্ড মেপিং। এইটোৱে আনসাৰ কাৰেক্ট হ'ব। লিখন দক্ষতা বৃদ্ধিৰ কাৰণে তলৰ কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ? 4টা অপশ্যন দিয়া আছে। ছাত্ৰ ছাত্ৰীৰ ৰাইটিং এবিলিটি বৃদ্ধি কৰিবৰ কাৰণে, লিখিবৰ পাৰদৰ্শিতাৰ কাৰণে, নিজৰ অভিজ্ঞতা, ধাৰণা আৰু আদৰ্শ আদি প্ৰকাশ কৰি লিখা, ভাল হাতৰ আখৰ, শুদ্ধ বানান, নিৰ্দেশ অনুসৰণ কৰি আৰু সঁজুলি ব্যৱহাৰ কৰি লিখা। এতিয়া এইটোৱে উপযুক্ত হ'ব যেন লাগে, কাৰণ তেতিয়া নিজৰ অভিজ্ঞতা, ধাৰণা আৰু আদৰ্শ আদি প্ৰকাশ কৰি লিখা, এইটো অপশ্যনো কাৰেক্ট বুলি ক'ব পাৰে। গতিকে এই দুটা মাজৰ 2 আৰু 3টো নহয়, এইটোৱে শুদ্ধ হ'ব যেন লাগে, কাৰণ মই এইটোৱে শুদ্ধকৈ দিছোঁ। কাৰণ নিৰ্দেশ অনুসৰণ কৰি প্ৰথমতে সেইটোৱে লিখিব লাগিব। অৱশ্যে এইটোও হ'ব পাৰে 1 নম্বৰটো, গতিকে আপোনালোকে ইয়াকে চাই ল'ব। তাৰপিছতে অপশ্যন 108 কুৱেশ্যনটো, সামগ্ৰিকভাৱে পঠন দক্ষতা বৃদ্ধিৰ কাৰণে আৰু লগতে মনোৰঞ্জনৰ কাৰণে পাঠ পঢ়া কাৰ্যটো হৈছে, এইটো হৈছে বিস্তৃত পঠন। এইটোক কয় ইংলিছত এক্সটেনচিভ ৰিডিং। গতিকে এইটো বিস্তৃত পঠনৰ দ্বাৰা মনোৰঞ্জনৰ কাৰণেও এইটো পঢ়া হয়। এইটো আনসাৰ কাৰেক্ট হ'ব। 109 নম্বৰ, কবিতা পঢ়োঁতে তলত দিয়া কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ? কবিতাই কোনো আৱেগিক দিশ প্ৰতিফলন নকৰে। কবিতাৰ প্ৰত্যেকৰ এটা নিশ্চিত অৰ্থ আছে। কবিতা এটাতকৈ অধিক অৰ্থ থাকিব পাৰে। কবিতাই সামাজিক সমস্যা প্ৰতিফলিত নকৰে। 4টা অপশ্যনৰ ভিতৰত এইটো শুদ্ধ। গুৰুত্বপূৰ্ণ দিশ, প্ৰত্যেক কবিতাৰ নিশ্চিত অৰ্থ থাকে, কিন্তু কবিতাৰ এটাতকৈ অধিক অৰ্থ থাকিব পাৰে, এইটো ইয়াতকৈ বেছি গুৰুত্বপূৰ্ণ। তাৰপিছতে 110 নম্বৰ প্ৰশ্নত দিছে প্ৰশ্নটো, এগৰাকী শিক্ষকে প্ৰতিবেদন লিখিবলৈ শিকাওঁতে ছাত্ৰ ছাত্ৰীৰ মাজত বাতৰি কাকতৰ কাটি ৰখা টুকুৰা কিছুমান বিলাই দিছে। শিক্ষকগৰাকীয়ে ছাত্ৰ ছাত্ৰীক প্ৰতিবেদন পঢ়িবলৈ দিছে আৰু সেই বিষয়ে সিহঁতৰ বক্তব্য বা বিশ্লেষণ লিখিবলৈ দিছে। এই পৰিস্থিতিত শিক্ষকজনে ব্যৱহাৰ কৰা বাতৰি কাকতৰ কাটি ৰখা টুকুৰাবোৰ কি? এতিয়া লিখিব লাগে কাটি ৰখা টুকুৰাবোৰ। তাৰমানে কিছুমান সৰু সৰু কাগজৰ টুকুৰা পেপাৰৰ, নিউজ পেপাৰৰ বাতৰি দি দিছে আৰু সিহঁতক প্ৰতিবেদন হিচাপত পঢ়িবলৈ দিছে আৰু কিছুমান কথা তাহাঁতৰ বিশ্লেষণটো লিখিবলৈ দিছে। এতিয়া এই বাতৰি কাগজৰ টুকুৰাবিলাক আমিও কেতিয়াবা স্কুলত ব্যৱহাৰ কৰোঁ। তেনে ক্ষেত্ৰত এইটো টুকুৰাবিলাক কি হ'ব পাৰে? এইটো আনসাৰটো হ'ব TLM, কাৰণ শিক্ষণ পদ্ধতি, এইটো পদ্ধতি নহয় 1 নম্বৰ কথা। টুকুৰাবিলাকতো পদ্ধতি হ'ব নোৱাৰে। শিক্ষণ সঁজুলি, টিচিং মেটেৰিয়েল আৰু শিক্ষণ সঁজুলি, লাৰ্ণিং মেটেৰিয়েল, গোটেই দুইটাই ইয়াতে সোমাই আছে। TLM আনসাৰ এইটো। নেক্সট আছে, ভাৰতৰ কিমানটা ভাষা পৰিয়াল আছে? আনসাৰটো বহুতে 4টা বুলি কৈছে, কিন্তু আচলতে 6টাই হ'ব লাগে, কাৰণ ভাষা পৰিয়ালটো হৈছে ইণ্ডো আৰিয়ান, দ্ৰাবিডিয়ান, অষ্ট্ৰ এছিয়াটিক, টাই কেডাই, চিনো টিবেটিয়ান আৰু গ্ৰেট আন্দামানিজ, এই 6টা আছে। তাৰপিছতে 112 নম্বৰ, ভাষা শিক্ষাৰ কোনটো পদ্ধতিয়ে ভাষাৰ শ্ৰেণীকোঠাত মাতৃভাষাৰ প্ৰয়োগ বাৰণ কৰে? এইটো ডাইৰেক্ট মেথড। ইয়াত শিক্ষকে কেতিয়াও ট্ৰেন্সলেশ্যন পদ্ধতি ব্যৱহাৰ নকৰে, সদায় টাৰ্গেট লেংগুৱেজটো বা যিটো লেংগুৱেজ শিকায় সেইটোৰ মাধ্যমতে পঢ়ুৱায় আৰু মাতৃভাষাৰ প্ৰয়োগ ইয়াত ব্যৱহাৰ কৰা নহয়, প্ৰত্যক্ষ পদ্ধতি। আনসাৰটো এইটো। 113 নম্বৰ, ভাষাৰ শিক্ষক এজনে শিক্ষাদান কৰোঁতে বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ উদাহৰণ দিছে। এই পদ্ধতিটো হৈছে CLT পদ্ধতি হ'ব নোৱাৰে। CLT অৰ্থ হৈছে কমিউনিকেটিভ লেংগুৱেজ টিচিং, এইটো কথা উল্লেখ নাই, কমিউনিকেটিভ টিচিং। তাৰপিছতে বিজ্ঞান আৰু ভাষা শিক্ষা, পাঠ্যক্ৰম অতিক্ৰমী শিক্ষা ইত্যাদি আহিব। তাৰপিছতে TPR হৈছে টোটেল ফিজিকেল ৰেছপন্স। ফিজিকেল ৰেছপন্স শাৰীৰিক যিটো ভাৱভংগী, সেইটোৰ ৰেছপন্স কেনেকৈ দিয়ে সেইটোৰ ওপৰত আছে, কিন্তু এইটো নহয়। বিজ্ঞান আৰু ভাষা শিক্ষাৰ পাঠ্যক্ৰম অতিক্ৰমী, গতিকে পাঠ্যক্ৰম অতিক্ৰমী শিক্ষা
যিটো পাঠ্যক্ৰমত ভাষা শিকাইছে তাৰ প্ৰতিক্ৰমী বেলেগ বেলেগ উদাহৰণ দিছে, গতিকে এইটো শুদ্ধ হ'ব যেন লাগে। গতিকে এইটো মোৰ আনচাৰ এইটোৱে দিছোঁ, গতিকে আপোনালোকে অলপ চাই ল'ব, এইটোও হ'ব পাৰে। 114 ভাষা শিকাৰ বোধাৰ্জন পৰিপ্ৰেক্ষাই কগনিটিভ পাৰ্সপেক্টিভ তলত কোনটো গুৰুত্ব দিয়ে? গতিকে কগনিটিভ মানে বৌদ্ধিক মানে চিন্তা শক্তি, গতিকে আনচাৰ কোনটো গুৰুত্ব দিয়ে কগনিটিভ এপ্ৰ'চে? 4টা অপশ্যন দিছে। যিমান পাৰি সোনকালে শিশু এটাৰ ভুলবোৰ শুধৰাই দিয়া উচিত, অন্যথা সেইবোৰ শিশুৰ মনত ৰৈ যায়। 1 নম্বৰ অপশ্যন দিছে। 2 নম্বৰ দিছে ভাষা শিকাৰ প্ৰক্ৰিয়াত ভুল হোৱাটো প্ৰক্ৰিয়াটোৰ অংশ। 2 নম্বৰ ভাষা শিকাত অভ্যাস গঠন প্ৰক্ৰিয়াই সহায় কৰে, বাক্য মুখস্থ কৰাত শিক্ষকে গুৰুত্ব দিয়া উচিত। এতিয়া আনচাৰ প্ৰথম মাজৰ দুটা, এইটো প্ৰথমটো হ'ব ভুলবোৰ শুধৰাই দিয়া উচিত, কিন্তু এইটো কগনিটিভ বা বৌদ্ধিক তাত নপৰে, বৌদ্ধিক বিকাশত। তাৰপিছত অভ্যাস গঠন প্ৰক্ৰিয়াই সহায় কৰে, সঁচা কথা, কিন্তু ইয়াত কগনিটিভ বা শিশুৰ বৌদ্ধিক বিকাশ বা বুদ্ধি যিটো বুদ্ধিমত্তাৰ তাৰ প্ৰতিফলন নঘটে। তাৰপিছতে এইটো প্ৰক্ৰিয়াটোত ভুল হোৱাটো প্ৰক্ৰিয়াটোৰ অংশ, এইটো শুদ্ধ কথা। ভাষা শিকিলে ভুল হ'ব পাৰে, তাত প্ৰক্ৰিয়াটোৰ এইটো অংশ। কিন্তু ইণ্টাৰেষ্টিং কথা হ'ল বাক্য মুখস্থ কৰাত শিক্ষকে গুৰুত্ব দিয়া উচিত। এইটো মুখস্থ কৰা, যদি মেমৰাইজ কৰাটো এটা কিন্তু এইটো মেণ্টেল এক্টিভিটি, ৰিমেম্বাৰ কৰা বা মুখস্থ ৰখা, মনত ৰখা শক্তিটো এইটো কিন্তু বৌদ্ধিক এটা তাৰ এবিলিটি বুলিয়ে ক'ব পাৰি। ভাল চিন্তা শক্তিৰ মুখস্থ ৰাখিব পৰাটো এটা ডাঙৰ কথা, গতিকে মুখস্থ কৰাত শিক্ষকে গুৰুত্ব দিয়া উচিত, এইটো শুদ্ধ হ'ব পাৰে কিন্তু। গতিকে এই 2 আৰু 4 এই দুটাৰ ভিতৰতে যিকোনো এটা হ'ব পাৰে, আপোনালোকে সেইটো নিশ্চয় বুজি পাব। 2 আৰু 4 ভিতৰত। তাৰপিছতে আছে 115 তলত উল্লেখ কৰা কোনটো পৰীক্ষাতে শিক্ষকে শিকাৰুৰ দুৰ্বল প্ৰদৰ্শন ধৰা পেলাব পাৰে? সাৰাংশ শিকাৰু যদি দুৰ্বল প্ৰদৰ্শন কিবা কৰিছে, মানে পঢ়া শুনাত পিছ পৰি ৰৈছে, এইটো কেনেকৈ ধৰা হ'ব? সাৰাংশ প্ৰক্ৰিয়া, সাৰাংশ প্ৰক্ৰিয়াটো এইটো একচুৱেলি ছামেটিক এছেছমেণ্ট কোৱা হ'ব, যিটো বছৰৰ শেষত পতা হয়। আমি যেতিয়া পাওঁ ছমহীয়া পৰীক্ষা, বছৰেকীয়া পৰীক্ষা, এনুৱেল, হাফ ইয়াৰলি। দক্ষতা পৰীক্ষা, এইটো দক্ষতা পৰীক্ষাটো। তাৰপিছতে আহি গ'ল হেতু নিৰ্ণয় পদ্ধতি আৰু সাফল্য পৰীক্ষা। গতিকে এইটো দেখা যায় হেতু নিৰ্ণয় পদ্ধতি, এইটো ডায়েগনষ্টিক টেষ্ট যিটো কোৱা হয়, ডায়েগনজ কৰা, মানে ভুলটো কিহত, ধৰক আপুনি প্ৰব্লেমটো কিহত সেইটো ডায়েগনজ কৰা, বিচাৰি উলিওৱা, সেইটো নিৰ্ণয় কৰা পদ্ধতি, হেতু নিৰ্ণয় পদ্ধতিটো হ'ব লাগে যেন মই ভাবোঁ। গতিকে এইটো এটা আপোনালোকে বিচাৰ কৰিব। 6ষ্ঠ মানৰ ভাষাৰ শিক্ষকগৰাকীয়ে ভাষাৰ পৰীক্ষা লোৱাৰ পাছত লক্ষ্য কৰিলে দেখা যায় ছাত্ৰ ছাত্ৰীয়ে ভাল ফল দেখুৱাব পৰা নাই, সেয়েহে শিক্ষকগৰাকীয়ে আন এটা পৰীক্ষা পাতিছে। যদি প্ৰথম এটা পৰীক্ষা পাতিছে ক্লাছ 6ৰ শিক্ষকগৰাকীয়ে পৰীক্ষা লোৱাৰ পিছত দেখিলে সি ল'ৰাটোৱে ভাল ৰিজাল্ট দিয়া নাই, গতিকে আৰু এটা পৰীক্ষা পাতিছে। সেই ক্ষেত্ৰত পৰীক্ষাটোক কোৱা হ'ব ক্ৰমবৰ্ধনশীল গঠনমূলক সাৰাংশ হেতু নিৰ্ণয়। গতিকে এইটো গঠনমূলক, আমি যদি ফৰ্মেটিভ এছেছমেণ্ট, কিবা এটা ল'ৰা যদি পিছ পৰি থাকে, সেইটো আকৌ ভাল কৰিবলৈ, সেইটো আকৌ আমি পঢ়া শুনা কৰাই ভাল কৰাব লগা হয়। গতিকে এইখিনি গঠনমূলক এইটো পৰীক্ষা হ'ব পাৰে। তো এইটো আনচাৰ 2। কিছুমানে ক্ৰমবৰ্ধনশীল পৰীক্ষা লিখিব পাৰে, কিন্তু এইটো শুদ্ধ যেন লাগে গঠনমূলক পৰীক্ষাটো। ভাষাৰ শিক্ষক 117 নম্বৰটো চাওক। ভাষাৰ শিক্ষকগৰাকীয়ে শ্ৰেণীকোঠাত পঢ়োৱাৰ পিছত তেওঁ টোকা বহীত লিখিছে ছাত্ৰ ছাত্ৰীবোৰে ভাষাৰ খেল উপভোগ কৰিছে আৰু খেলত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে, কিন্তু গোট নম্বৰ 3 উপযুক্ত ফলাফল দেখুৱাব পৰা নাই। শিক্ষকগৰাকীৰ এই টোকাটো হৈছে কোনটো? কিছুমানে খেলত অংশগ্ৰহণ কৰিছে, কিন্তু এটা গোটে উপযুক্ত ফলাফল দেখুৱাব পৰা নাই। এতিয়া শিক্ষকজনে ভালকৈ নিৰীক্ষণ কৰিছে ছাত্ৰ ছাত্ৰীৰ প্ৰগ্ৰেছটো, গতিকে এইটো লক্ষ্যকৰণ হ'ব। মূল্যায়ন হোৱা নাই ইয়াত, কাহিনী লিখন, প্ৰতিফলিত চিন্তা, এইবিলাকৰ ভিতৰত এটাও নহয়। তেওঁ লক্ষ্য কৰিছে ভালদৰে, এইটো লক্ষ্যকৰণ হ'ব। তাৰপিছত আছে এগৰাকী সাৰ্থক ভাষাৰ শিক্ষকে তলৰ 4টা অপশ্যন দিছে নিৰ্দেশিত পাঠ্যপুথি তথা পাঠ্যক্ৰমৰ বাহিৰত একো নপঢ়ুৱায়। ভুল কথা। পাঠ্যপুথিত থকা সকলোবোৰ প্ৰশ্নৰ উত্তৰ শিকায়, এইটো সঁচা কথা। প্ৰশ্ন উত্তৰ শিকোৱাটো অৱশ্যে উত্তৰ শিকোৱাই দিয়াটোৱে ডাঙৰ কথা নহয়। পাঠ্যপুথি ব্যৱহাৰ কৰে আৰু পাঠ্যপুথিৰ উপৰিও বা পাঠ্যপুথি অতিক্ৰমিও শিক্ষাদান কৰে, এইটো সঁচা কথা।
পাঠ্যপুথিটো সীমাবদ্ধ নাথাকি কিছুমান বেলেগ কথাও তাৰ সংলগ্ন কিছুমান কথাও শিকাব পাৰে যিবিলাক পাঠ্যপুথি অতিক্ৰম কৰি কিছুমান শিকাব পাৰে সম্পূৰ্ণ পাঠ্যক্ৰমৰ ভিতৰত প্ৰশ্ন কাকত প্ৰস্তুত কৰে গতিকে এই ৩ নম্বৰটো অপশ্যনটোৱে কাৰেক্ট হ'ব যেন লাগে এতিয়া প্ৰশ্নসমূহৰ দুটা বা তিনিটা অপশ্যন দেখা যায় একেবাৰে উত্তৰ শুদ্ধ যেন লাগে দুটা প্ৰশ্নৰ প্ৰায় শুদ্ধ যেন লাগে গতিকে তেনেকুৱা ক্ষেত্ৰত কিছুমান কোনটো শুদ্ধ এইটো নিজে বিবেচনা কৰিবলগীয়া হয় কোনটো অলপ ধৰিবলৈ অসুবিধা হয় কিন্তু এই ক্ষেত্ৰত ৩ নম্বৰটো শুদ্ধ বুলি ভাবিব পাৰে নেক্সট কুৱেশ্যন চাওক 119 ভাষা শিক্ষাৰ তলৰ কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ এইটো ইয়াতে কোনটো ভাষা শিক্ষাৰ গুৰুত্বপূৰ্ণ শিশু সাহিত্য এইটো কিছুমানে পাঠ্যপুথি ক'ব খোজে কিন্তু শিশু সাহিত্যটো গুৰুত্বপূৰ্ণ আটাইতকৈ তলত দিয়া কোনটো কৰিলে শিকাৰুৰ মাজত সৃজনীশীলতা বৃদ্ধি খৰতকীয়া কৰিব শিকাৰুৰ মাজত সৃজনীশীল লেখনি লিখিবলৈ কোনটো কৰিলে হ'ব এতিয়া আনসাৰটো হ'ব শিকাৰুৰ নিজৰ পাৰদৰ্শিতা অনুসৰি মুক্তভাৱে লিখাৰ সুযোগ দিলে অপশ্যন নম্বৰ 3 তাৰপিছতে আৰু নাই ইমানেই গতিকে আশা কৰোঁ আপোনালোকে প্ৰশ্নসমূহৰ উত্তৰ পালে ইয়াৰে দুই এটা প্ৰশ্নৰ উত্তৰ সামঞ্জস্য থাকিব পাৰে গতিকে এইখিনি আপোনালোকে অলপ চাব যিমান দূৰ সম্ভৱ শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ গতিকে আজিলৈ ইমানতে সামৰিছোঁ আৰু নতুন কুৱেশ্যন পেপাৰৰ প্ৰশ্ন উত্তৰ আৰু বিশ্লেষণ লৈ মই আহিম আকৌ ইয়াকে কৈ মই সামৰিছোঁ ধন্যবাদ